লাহন ট্ৰেডিং একাডেমিটো চেনেল আপোনালোকক স্বাগতম জনালোঁ। এতিয়া চাওক মাৰ্কেটে কি কৰিলে আজি নিফটি 15 মাৰ্কেটে দেখা পালে নিফটি 15 মাৰ্কেটে আজি কি কৰিলে চাওক গেপ আপ অপেনিং হ'ল 21,700 ওপৰত তাৰপিছত ভাল কেণ্ডেল নমৰিলে লাহেকৈ বেৰিছ যাবোৰ ডাইৰেক্ট টাৰ্গেট আহি গ'ল আপোনাৰ 21,200লৈকে। এতিয়া কালিলৈ ৰেঞ্জটো আপোনালোকে যদি ট্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে চাব এটা ৰেঞ্জৰ ভিতৰত কালিলৈ থাকিব পাৰে যিটো আপোনালোকে চাব 21,350ৰ পৰা মাৰ্কেট 21,000লৈকে মাৰ্কেট এইটো ৰেঞ্জৰ ভিতৰতে আৰু এদিন বা দুদিন থাকিব লাগে। তাৰপিছতে মাৰ্কেটে ধৰি ল'ব পাৰে এইকণৰ পৰা এইটো ৰেঞ্জৰ ভিতৰত ছাইড বেচ বা 10-50-20 পইণ্টছৰ কাৰণে আপুনি মুভমেণ্ট এক্সপেক্ট কৰিব পাৰে। তাৰপিছতে আপুনি এইটো ৰেঞ্জৰ পিছত তেতিয়া আপোনাৰ ব্ৰেক আউট বা ব্ৰেক ডাউন দিব, তেতিয়া আপুনি ডাঙৰ বুলিছ মুভ বা বেৰিছ মুভ এক্সপেক্ট কৰিব পাৰে নিফটি 50। ঠিক আছে, ঠিক সেইদৰে আপোনালোকে যদি চাই ফিন নিফটিৰ ক্ষেত্ৰত ফিন নিফটিটো একেই দেখা পাইছোঁ মই। যদি 24 জানুৱাৰী তাৰিখে আপোনালোকে চাই তেতিয়াহ'লে চাওক এটা গেপ ফিল আপ কৰিলে, গেপটো ফিল আপ কৰি এতিয়া মাৰ্কেটে এইটো ৰেঞ্জৰ ভিতৰত ধৰি লওক আৰু অলপ বেৰিছ আহিব পাৰে। ঠিক আছে, চাব আপোনালোকে ৰেঞ্জটো 20,200ৰ পৰা মাৰ্কেটে 19,900ৰ ভিতৰত মাৰ্কেটে আৰু এদিন বা দুদিন অতিবাহিত কৰিব লাগিব। মোৰ ভিউ মতে মই আপোনালোকক কৈছোঁ, কাৰণ এইখিনিতে এনেকুৱা ছাইড বেজ হৈ ৰেঞ্জত থাকিব লাগে এদিন বা দুদিন। তাৰপিছত মাৰ্কেটে যদি তললৈ যায় তেতিয়াহ'লে 19,900ৰ তলত আমি বেৰিছ টাৰ্গেট এক্সপেক্ট কৰিম কেনেৱালৈকে সেইটো নেক্সট হ'ব টাৰ্গেট। আৰু তাৰপিছত আপছাইডলৈ আমি বুলিছ যাবলৈ হ'লে 20,250ৰ ওপৰত ভাল কেণ্ডেল বনিলে আমি বুলিছ এক্সপেক্ট কৰিম। গতিকে সেইটো আমি চাই ল'ব লাগিব, মমেণ্টামবিলাক আমি চাই ল'ব লাগিব। ঠিক আছে, মমেণ্টাম পেটাৰ্ণ সকলোবিলাক আমি চাই ল'ব লাগিব। আৰু চাওক নিফটি বেংকত যদি আপোনালোকে চাই নিফটি বেংকতো একেই। আপোনালোকে আজি যদি দেখা পাইছে নিফটি বেংকত 1,000 পইণ্টছ বেৰিছ দেখা পোৱা গ'ল। এতিয়া আপোনালোকে চাওক ডাঙৰ আপোনালোকে দেখা পাইছে চাগে, মই এবছৰৰ মূৰত এতিয়া আপোনালোকক দেখা পাইছোঁ মিনিমাম সেইদিনা 1700 আৰু আজি আপোনাৰ 1000 পইণ্টছ বেৰিছ মই দেখা পালোঁ। গতিকে চাওক মাৰ্কেটত কেতিয়াবা 1000, কেতিয়াবা 17, কেতিয়াবা 2000, কেতিয়াবা 5000 পইণ্টছো আপুনি বেৰিছ দেখা পাব পাৰে, কিন্তু আপোনাৰ ৰিকভাৰীও লগে লগে হৈ যাবলৈ যায়। গতিকে সেইবিলাক অকণমান আপুনি চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব। এতিয়া মোৰ ভিউ মতে মই কৈছোঁ বেংক নিফটি কালিলৈ এক্সপাইৰী, গতিকে ছাইড বেচ ৰেঞ্জটো অকণমান এক্সপেক্ট কৰিব পাৰে 45,450ৰ পৰা মাৰ্কেট 44,950 সেইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেটে থাকি যাব পাৰে। গতিকে অকণমান চাই চিতি আপোনালোকে ট্ৰেডসমূহ কৰিব, কাৰণ বেংক নিফটি কালিলৈ এক্সপাইৰী, গতিকে এক্সপাইৰী দিনা আপোনাক অকণমান ঠগাই মাৰ্কেটে ইয়াত ছাইড বেচ ৰেঞ্জ থাকি যাব লাগে। মোৰ ভিউ মতে এইকণৰ ছাইড বেচ হৈ তাৰপিছত যদি বেৰিছ যায় তেতিয়াহ'লে আপুনি ডাঙৰ বেৰিছ, আৰু তাৰপিছত আপুনি বুলিছ গ'লে ডাঙৰ বুলিছ এক্সপেক্ট কৰিব পাৰে। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব এই ৰেঞ্জৰ ভিতৰত যিহেতু আছে। মোৰ ভিউ মতে মই আপোনালোকক জনাই দিলোঁ, গতিকে ট্ৰেড কৰাটো আপোনালোকৰ ওপৰত দায়িত্ব। এতিয়া আজিলৈ ভিডিঅ'টো ইমান আছিলে, কাৰণ ইমান ডাঙৰ নাছিলে মোৰ ভিউবিলাক, মই ইমানে দেখুৱাইছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।